নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যিহেতু নৱৰাত্ৰি আৰম্ভ হৈছে, মই ঘৰতে পালন কৰিছোঁ। প্ৰথম দিনাৰ পৰা কেনেকৈ পালন কৰিছোঁ আহকচোন চাব ভিডিঅ'টি। প্ৰথমতে মই ৰাতিপুৱাই গা পা ধুই ল'লোঁ। এয়া পূজাৰ মোৰ সামগ্ৰী। প্ৰথমতে গংগাৰ জল ছটিয়াই লৈছোঁ। আমাৰ ঘৰৰ মন্দিৰতে উত্তৰ দিশত পাতিব লাগে, তো মই উত্তৰ দিশতে পাতিছোঁ। ৰঙা কাপোৰ এখন পাৰি দিছোঁ। এয়া দেৱী মাৰ ফটো, তাত দেৱী মাৰ 9টা ৰূপ আছে, তাত ফোট লগাই দিছোঁ আৰু এইখন চুৰ্ণি দি দিলোঁ। ইয়াতে দিলোঁ চাউল, ইয়াতে ঘট ৰাখিম আৰু ইয়াতে 9টা ভাগ কৰি দিছোঁ। ঘটটোত মই ইয়াত 9টা ফোট লগাই দি দিছোঁ। ঘটটোত ৰঙা আৰু হালধীয়া সূতা মেৰিয়াই দি দিলোঁ। তাৰপিছত ইয়াতে দিম চাউল, লং, ইলাচি, হালধি, তামোল আৰু এটকা এটা। এইটো আমৰ আগ, ইয়াতেও 9টা পাত আছে। ইয়াতে মই ৰঙা ফুট লগাই দেৱী মাৰ সোঁফালে ৰাখি দিছোঁ। এতিয়া নাৰিকলটোত সূতা মেৰিয়াই ফুট আৰু ৰঙা চুৰ্ণি এখন নাৰিকলটোত মেৰিয়াই ঘটটোৰ ওপৰত ৰাখি দিছোঁ। প্ৰথম গণেশ বাবাক পূজা দিছোঁ। ইয়াতে গণেশ বাবাক স্থাপন কৰি ল'লোঁ আৰু এয়া 9টা গ্ৰহক স্থাপন কৰি লৈছোঁ। এই 9টা তামোল দি দিলোঁ মই নৱগ্ৰহৰ নামত। লগতে দি দিছোঁ চোলা চিংগাৰ, যি সেন্দুৰ, লবৰ, তেল, ফণি এইখিনি গোটেইখিনি দি দিছোঁ। ৰঙা ফুল দিলোঁ আৰু ফুলৰ মালা এডালো দি দিলোঁ। এয়া দক্ষিণা দিলোঁ। এয়া প্ৰসাদ আগবঢ়ালোঁ, দেৱী মাৰ প্ৰিয় প্ৰসাদ পটাছে। এতিয়া চাকি জ্বলাই দিলোঁ। 9 দিন যিহেতু মই ব্ৰত ৰাখিছোঁ, 9 দিনলৈ চাকিবোৰ নুমাব নোৱাৰে, সেইকাৰণে ডাঙৰ চাকি জ্বলাই দিছোঁ। আৰু অকণমান প্ৰসাদ দিলোঁ, বুট-মুগ আৰু ইয়াতে 5 বিধ ফল আছে। এতিয়া আৰতি কৰিম। ইয়াতে আছে কৰ্পূৰ, ঘি আৰু লং 2টা। এনেদৰে মই আৰতি কৰিলোঁ। ধূপ আৰু পূৰ্ণ পাত্ৰ এটাও আগবঢ়ালোঁ। এতিয়া মই মোৰ মনত যি সংকল্প আছিল সেইখিনি দেৱী মাৰ ওচৰত ব্যক্ত কৰি সেৱা জনালোঁ। আজিৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আৰু শেষত আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। দুৰ্গা মাতা কি জয়।